এখন সৰু গাঁও আছিল, য'ত মানুহবোৰ বৰ আনন্দত আছিল। ঘৰৰ বাৰীত গছৰ ছাঁৰ তলত ল'ৰা-ছোৱালীবোৰ খেলিছিল। নিশান্ত নামৰ এজন ল'ৰা গাঁৱৰ ওচৰতে দেউতাক, মাক আৰু আইতাকৰ লগত আছিল। প্ৰতিদিনে ৰাতিপুৱা সি নিজৰ ছাগলীৰ জাকটোক লৈ পাহাৰৰ ওপৰলৈ উঠি গৈছিল, যাতে সিহঁতে খাদ্যৰ উপযুক্ত ঠাই বিচাৰি পায়। দুপৰীয়া সি সিহঁতৰ লগত গাঁৱলৈ উভতি আহিছিল। প্ৰতি নিশা আইতাই তাক এটা কাহিনী কৈছিল, তাৰকাৰ কাহিনী। এই কাহিনীটোৱে নিশান্তক সঁচাকৈয়ে আগ্ৰহী কৰি তুলিছিল। তাৰে এটা দিনত নিশান্তই নিজৰ ছাগলীৰ জাকটো চাই বাঁহী বজাই থাকোঁতে হঠাতে জোপোহা ফুল এজোপাৰ আঁৰত এটা আচৰিত পোহৰ দেখা পালে। তাৰ ওচৰ পাওঁতে সি এটা স্বচ্ছ আৰু অতি ধুনীয়া জিলিকা বল এটা দেখিলে। জিলিকা বলটো ৰঙীন ৰামধেনুৰ দৰে জিলিকি আছিল। নিশান্তই সাৱধানে হাতত লৈ ঘূৰাই ঘূৰাই চালে। আচৰিত হৈ হঠাতে সি জিলিকা বলটোৰ পৰা দুৰ্বল মাত এটা আহি থকা শুনিলে। তাত সি শুনা পাইছিল যে আপুনি আপোনাৰ হৃদয়ে বিচৰা কামনা এটা কৰিব পাৰে আৰু মই সেইটো পূৰণ কৰিম। নিশান্তই বিশ্বাস কৰিব পৰা নাছিল যে সি আচলতে এটা মাত শুনিছে। যেতিয়া সি নিশ্চিত হ'ল যে সি সঁচাকৈ জিলিকা বলটোৰ পৰা সেই মাতটো শুনিছে, তেতিয়া সি বৰ বিভ্ৰান্ত হৈ পৰিল। তাৰ ইমানেই ইচ্ছা আছিল যে সি এটা বিশেষ ইচ্ছাৰ ওপৰত সিদ্ধান্ত ল'ব পৰা নাছিল। মনতে ক'লে, কাইলৈ ৰৈ দিলে বহুত কথা মনত পৰিব, তেতিয়া মই মোৰ ইচ্ছা পূৰণ কৰিম। জিলিকা বলটো এটা মোনাত ভৰাই ছাগলীৰ জাকটো গোটাই লৈ আনন্দৰে গাঁৱলৈ উভতি আহিল। সি সিদ্ধান্ত ল'লে যে সি জিলিকা বলটোৰ বিষয়ে কাকো নকয়। পিছদিনা নিশান্তই কি কামনা কৰিব সেইটো সিদ্ধান্ত ল'ব পৰা নাছিল, কাৰণ তাৰ হাতত সঁচাকৈয়ে প্ৰয়োজনীয় সকলো বস্তু আছিল। দিনবোৰ সদায়ৰ দৰে পাৰ হৈ গ'ল, যদিও নিশান্তই এতিয়ালৈকে নিজৰ ইচ্ছা বিচাৰি পোৱা নাছিল। কিন্তু তাক বৰ উল্লাসিত যেন লাগিল। তাৰ স্বভাৱৰ পৰিৱৰ্তন দেখি চৌপাশৰ মানুহবোৰ আচৰিত হৈ পৰিল। এদিন এজন ল'ৰাই নিশান্ত আৰু তাৰ জাকটোৰ পিছে পিছে গৈ গছ এজোপাৰ আঁৰত লুকাই আছে আৰু নিশান্তই কি কৰি আছে লক্ষ্য কৰি আছে। নিশান্ত সদায়ৰ দৰে এটা চুকত বহি জিলিকা বলটো উলিয়াই কেই মুহূৰ্তৰ বাবে তালৈ চাই আছে। নিশান্ত টোপনি যোৱালৈ ল'ৰাজনে অপেক্ষা কৰি আছিল। যেতিয়া নিশান্তৰ কিছু সময়ৰ পিছত টোপনি আহিল, ল'ৰাটোৱে জিলিকা বলটো লৈ পলাই গ'ল। গাঁৱত উপস্থিত হৈ সি সকলো মানুহক মাতি জিলিকা বলটো দেখুৱালে। গাঁৱৰ নাগৰিকসকলে জিলিকা বলটো দেখি আচৰিত হৈ পৰিছিল। হঠাতে সকলোৱে জিলিকা বলটোৰ পৰা এটা মাত শুনিলে, য'ত সিহঁতে শুনিলে যে মই তোমাৰ ইচ্ছা পূৰণ কৰিব পাৰিম। এজন ব্যক্তিয়ে বলটো লৈ চিঞৰি উঠিল, মোক সোণেৰে ভৰা এটা বেগ লাগে। আন এজনে বলটো লৈ জোৰেৰে ক'লে, মোক গহনাৰে ভৰা 2টা বেগ লাগে। কিছুমানে ইচ্ছা কৰিছিল যে তেওঁলোকৰ পুৰণি ঘৰৰ সলনি বিশুদ্ধ সোণৰ পৰা নিৰ্মিত এটা নিজৰ ৰাজপ্ৰসাদ হওক। আন কিছুমানে গহনাৰে ভৰা বেগ বিচাৰি কামনা কৰিছে। তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হ'ল, যদিও
গাঁৱৰ নাগৰিকসকল সুখী হোৱা নাছিল। তেওঁলোকৰ ঈৰ্ষা হৈছিল, কাৰণ যিজনৰ ৰাজপ্ৰসাদ আছিল তেওঁৰ সোণ নাছিল, আৰু যিজনৰ সোণ আছিল তেওঁৰ ৰাজপ্ৰসাদ নাছিল। এই কাৰণতে গাঁৱৰ নাগৰিকে ইজনে সিজনৰ ওপৰত খং কৰি ইজনে সিজনৰ লগত কথা পতা বন্ধ কৰি দিলে। আগতে ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা গাঁৱৰ বাৰীবোৰ এতিয়া আৰু নাই। সকলোতে ৰাজপ্ৰসাদ আৰু সোণ আছিল। ল'ৰা ছোৱালীবোৰ ভয়ংকৰভাৱে অসুখী হৈ পৰিল। কেৱল নিশান্ত আৰু তেওঁৰ পৰিয়ালটোহে সুখী আৰু সন্তুষ্ট আছিল। প্ৰতিদিনে পুৱা আৰু দুপৰীয়া সি বাঁহী বজাইছিল। এদিন গাঁৱৰ ল'ৰা ছোৱালীবোৰে জিলিকা বলটো নিশান্তৰ ওচৰলৈ লৈ গ'ল। ল'ৰা ছোৱালীবোৰে নিশান্তক ক'লে, যেতিয়া আমাৰ এখন সৰু গাঁও আছিল, আমি সকলোৱে সুখী আৰু আনন্দিত আছিলোঁ। অভিভাৱকেও ক'লে, কোনোবা নহয় কোনোবা প্ৰকাৰে আমি সকলোৱে অসুখী। বিলাসী ৰাজপ্ৰসাদ আৰু গহনাবোৰে আমালৈ কেৱল কষ্টহে আনে। নিশান্তই যেতিয়া দেখিলে যে ৰাইজে সঁচাকৈ অনুশোচনা কৰিছে, তেতিয়া সি ক'লে, চিলিকা বলটোৱে মোক কিবা এটা কামনা কৰিবলৈ ক'লেও মই এতিয়ালৈকে কৰা নাই। কিন্তু যদি আপুনি সঁচাকৈয়ে বিচাৰে যে সকলো বস্তু নিজৰ স্থানলৈ ঘূৰি যাওক, তেন্তে মই কৰিম। সকলোৱে আনন্দৰে মান্তি হ'ল। নিশান্তই হাতত জিলিকা বলটো লৈ ঘূৰাই ঘূৰাই গাঁওখন আগৰ দৰে হোৱাটো কামনা কৰিলে। খন্তেকতে ৰাজপ্ৰসাদবোৰ নোহোৱা হৈ গ'ল। সেউজীয়া বাগিচাবোৰ দেখা গ'ল। গছ-গছনিৰে ভৰা সেই পুৰণি গাঁওখন আকৌ দেখা গ'ল। আকৌ এবাৰ মানুহবোৰে সুখেৰে জীয়াই থাকিবলৈ ধৰিলে আৰু ল'ৰা ছোৱালীবোৰে গছৰ ছাঁৰ তলত খেলিলে। নিশান্তই প্ৰতিদিনে সূৰ্য অস্তৰ সময়ত বাঁহী বজাইছিল। তাৰ মিঠা শব্দ গোটেই ধুনীয়া সেউজীয়া গাঁওখনতে শুনা গ'ল। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজি উঠোঁ, আমাৰ যি আছে তাতেই সুখী হোৱা উচিত আৰু লোভী হোৱা উচিত নহয়। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাত সহায় কৰে। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে বিচাৰি উলিওৱাত সহায় কৰে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে, যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত সহায়ক হ'ব। কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আগলৈ এনেকুৱা কাহিনী শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।